হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে জনাইছোঁ পুনৰবাৰ স্বাগতম। প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ' চাইছে দেন ৱেলকাম টু মাই চেনেল, আৰু যদি মোৰ আগৰে কণ্টিনিউৰ ভিউৱাৰ হয় দেন ৱেলকাম বেক টু মাই ইউটিউব চেনেল। অষ্টমীৰ দিনা সন্ধিয়াৰ ভাগতে ওলাই আহিছিলোঁ পূজা চাবলৈ। মনটো বৰ বেছি ভাল নহয়। এয়া আহিয়েতো দেখিছোৱেই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰত্যেকখন পূজা মণ্ডপতে হৈ আছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বৰ বেছি দুখ লগা এটা পৰিৱেশ। এয়া হৈছে পল্লৱী বা ফেচবুকৰ আমি চিনাকি। ডিৰেক্টলি মই কেতিয়াও লগ পোৱা নাই। সেইদিনা হঠাৎ লগ পালোঁ বাক, খুব বেছি ভাল লাগিলে। ধুনীয়াকৈ কথা বতৰা পাতিলোঁ আমি, কাৰণ ফেচবুকতে আমি দেখা দেখি হৈ থাকোঁ। আৰু এয়া আহি পালোহি ছেকেণ্ড পূজাখালি। এইবাৰ পূজাখালিত আচলতে মানুহৰ সমাগম একেবাৰে কম, আৰু একেবাৰে মানুহৰ মনত ৰং তামাচা ফূৰ্তি বোলা বস্তুটো একোৱেই নাই। 2025 চনত যদি আমি ক'বলৈ যাওঁ কি হেৰুৱালোঁ, তেতিয়াহ'লে এটাই আমি ক'ম যে 2025 চনত আমাৰ অসমৰ সম্পদক আমি হেৰুৱালোঁ, জুবিন দাক। আৰু একেবাৰে নিতাল নিস্তব্ধ, মানে কি বুলি ক'ম আৰু, এটা নিতাল পৰিৱেশ। মানে কাৰো মনতো ৰং তামাচা ফূৰ্তি বোলা বস্তুটো নাই একেবাৰে। কিন্তু দুৰ্গা মাক পিছে একেবাৰে কমাকৈ পূজা কৰা নাই। দুৰ্গা মাক যিমানখিনি যি দিব লাগে সকলোখিনি দিছে, কিন্তু মানুহৰ সমাগম কম, লগতে মানুহৰ মনবোৰ মৰা। এয়া আছিলে ছেকেণ্ড পূজাখালিত। ইয়াত আহিও আমাৰ ভালেই লাগিলে। আগতে যেতিয়া আমি পূজা চাবলৈ আহোঁ তেতিয়াতো মানুহৰ সমাগমৰ ভিৰত আমি দুৰ্গা মাৰ ওচৰত ভালকৈ আশীৰ্বাদটোও ল'ব নোৱাৰোঁ, নহয় জানো? আৰু লগতে ডেকা চেঙেৰাবিলাক যি উৎপাত হয়, আপুনি ৰাস্তাৰ ইফাল সিফাল মানে হ'বলৈ নোৱাৰে বৰ বিশেষ তেনেকৈ। কিন্তু এইবাৰ তেনেকৈ একো হুলস্থুলীয়া পৰিৱেশ নাই, লগতে অনুষ্ঠানসমূহো তেনেকৈ হোৱা নাই। গতিকে খুব ধুনীয়াকৈ আপুনি দেৱী মাৰ ওচৰত আশীৰ্বাদ ল'বলৈও আপুনি সুবিধা পাইছে। এয়া আছিলে আৰতিৰ সময়। আমি ধুনীয়া এটা টাইমত পাইছিলোঁ, সেই আৰতি হৈ আছিলে সেই সময়ত। গতিকে অকণমান সেৱা কৰিলোঁ। তাৰপিছতে এফালে আৰতিৰ চাকি গছ যে এনেকৈ সমাজত ধুনীয়াকৈ মানে ঘূৰাই ন, গতিকে আমি সেয়াও পালোঁহি। দুৰ্গা মাক এটাই প্ৰাৰ্থনা কৰিছোঁ, দুখীয়ে সোনকালে শাস্তি পাওক আৰু জুবিন দাই যাতে সোনকালে ন্যায় পাওক। এয়া আছিলে 3 নম্বৰ পূজাখালি। ইয়াত ডাঙৰ এটা জাপি দিছে, ধুনীয়া লাগিছে। আৰু ইয়াতো হৈ আছে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। একেবাৰে বুজাব নোৱাৰা এটা অনুভৱ। কি বুলি আপোনালোকক ক'ম, সকলোৱেতো জানেই গোটেই অসমবাসীৰ বাবে দুখ খবৰ। একেবাৰে যেন কি ক'ম আৰু, বুজাব নোৱাৰোঁ। গতিকে এফালে অকণমান আপোনালোকক দেখুৱাই দিলোঁ। ইয়াত ডাঙৰকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে। আমি যেতিয়া জনা হোৱাৰে পূৰা পূজা চাইছোঁ, তেতিয়া আমি কেৱল দুৰ্গা মাৰ গান শুনিছিলোঁ পূজা মণ্ডপত, আৰু এইবাৰ একেবাৰে মায়াবিনী গান লাগি আছিল। লগতে আনফালে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গতিকে ভাবক, তাতকৈ আৰু আমাৰ অসমবাসীৰ বাবে কিবা দুখৰ খবৰ আছে জানো? একো নাই। মই ভিডিঅ'সমূহত গান দিয়া নাই, কাৰণ মায়াবিনী গান লাগি আছিলে, হয়তো ভিডিঅ'টোত কপিৰাইট লাগি যাব পাৰে। গতিকে মই সকলোখিনিতে ভইচ অভাৰ কৰিয়ে দিছোঁ ভিডিঅ'টো। আৰু এফালে মানুহৰ সমাগম হৈছে, আৰু লাহে লাহে আহিবতো লাগিবই, সকলোৱে নহয় জানো? পূজা চাবতো লাগিবই, দেৱী মাৰতো আশীষ ল'ব লাগিবই। গতিকে সকলোখিনি তেনেকৈ ওলাই মেলি আহিছে, আৰু সন্ধিয়ালৈহে অকণমান মানুহ ভিৰ হৈছে। প্ৰায় 9-10টামান বজাত, তালৈকে আৰু মানুহ ইমান বেছি ভিৰ তাৰ আগলৈকে নাছিলে। আৰু যিমানখিনি পাৰোঁ আমাৰ মৰিগাঁও পূজাখালি মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। কি কি হৈছে আপোনালোকক তাকে অকণমান দেখুৱালোঁ। আৰু এয়া লগ পালোঁহি আমি গীতুবাক। শিখো নাই হয় নেকি? ভালনে? বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। ভাল লাগিছে লগ পাই। নীলুদা, তুমিতো মডেলতে পঢ়িছিলা হয় নাই? চিনি পাইছোঁ। মোক চিনি পাইছা? মই মৌচুমী অঞ্জনহঁতৰ ব্যস্ত আছিলোঁ। অঞ্জন, চিন্ময়, শিল্পী যে সিহঁতৰ ব্যস্ত আছিলোঁ। ভাল লাগিলে লগ পাই। ভিডিঅ' চাই থাকোঁ। ভাল লাগিলে দেই। মডেলতে পঢ়িছিলা? তুমি শংকৰদেৱত পঢ়িছিলা? মোৰ ঘৰ কোমোৰাগুৰিত। তাৰপৰা চাই মেলি আহিছোঁ। ইমান ভাল বাপৰে, মানে ভিডিঅ'ত যেনেকুৱাই ছেম, মানে বেছি ভাল লাগিছে। ইমান ৰেছপঞ্চ দিয়াৰ কাৰণে
সেয়া আমিতো ধুনীয়াকৈ আগেই কথা বতৰা পাতি ল'লোঁ গীতুপাৰ লগত বিৰাট বেছি ভাল লাগিলে পিছে বৰমাক লগ পোৱা হয় আৰু বেছি ভাল লাগিল হয় বাৰু বৰমা আৰু চিখু হেনো পূজা চাবলৈ গ'ল তাৰপিছত এয়া গোটেইকেইজনীকে মই সুধিছোঁ কি খাবি সিহঁতে মানে মোক কৈ আহিছে দেই আমাক মাতুবাই খুৱাব লাগিব কিবা আমি মাতুবাৰ লগত আহিছোঁ যিহেতু গতিকে মই বোলো ঠিকে আছে কি খাওঁ সিহঁতে আকৌ ক'লে কি আইচক্ৰীমকে খাম যিহেতু বিৰাট বেছি গৰম আৰু আপোনালোকে ভাবক আমি যে আনকালেতো আমি খোজকাঢ়ি কেতিয়াও নাহোঁ ন 50 টকা 60 টকা ভৰিটো আমি জিকেবি কলেজ বা গাড়ী ষ্টেণ্ড পাওঁহি মেইন পুলিচ পইণ্টৰ পৰা কিন্তু এতিয়া মানে যিহেতু দুৰ্গা পূজা মায়ে তাকে মানে আমাক কৈ আহিছে এতিয়া দুৰ্গা পূজা যে গতিকে চাওঁ কিমান দূৰ খোজকাঢ়ি আহিছোঁ মেইন পুলিচ পইণ্টৰ পৰা একেবাৰে গুৱাহাটীৰ ষ্টেণ্ডলৈকে আমি খোজকাঢ়িয়ে আহিছোঁ আৰু এফালে গীতুবাক বিশেষভাৱে লগ পাবৰ কাৰণে কাৰণ ভাল লাগে যিহেতু ঠিক আছে নিশ্চয় আহিম এয়া আকৌ আহি পালোহি একদম পূজাৰ মাজমজিয়াত মানে এইখন আছিলে একেবাৰে মাজৰ পূজা খালি ইয়াতে অকণমান ৰখিলোঁ আৰু ইয়াত পূৰা একদম ফুল ভলিউমত লগাই থৈছে জুবিনদাৰ মায়াবিনী গান আৰু চবেই ধুনীয়াকৈ শুনিলোঁ মনবিলাকতো একেবাৰে কি ক'ম আৰু বহুত বেছি বেয়াই লাগি আছে তাৰ মাজতে অকণমান সময় ৰখিলোঁ মানুহৰ সমাগমো বৰ বেছি বিশেষ নাই 10-11 বাজিল তেতিয়ালৈকে আজিৰ ভিডিঅ'টো ইমানখিনি আপোনালোকক দেখুৱালোঁ মৰিগাঁও পূজাখালী অষ্টমীৰ দিনা মোৰ যদি ভিডিঅ'সমূহ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই একেবাৰে শেষত লগ পালোঁ পল্লৱদা খুব ধুনীয়া চিৰিয়েল কৰি আছে ৰেঙনিত আৰু গীতুবাৰ লগত 2-এখন ফটো উঠিছিলোঁ আপোনালোকক সেইখিনিকো ধুনীয়াকৈ দেখুৱালোঁ এফালে মাও উঠিছিলে আজিৰ ভিডিঅ'টো ইমানখিনি আছে যদি ভাল পায় এটা লাইক কৰিব বাই